হিমাশ্ৰী কি বনাই আছা? পকৰি। এয়া চাও আমাৰ লগত আছে হিমাশ্ৰী চৌধুৰী। তেখেতে এইবিলাক কৰি আছে, পকৰি বনাব আৰু বহুত আইটেম বনাব। এইজনী চাওকচোন ফেশ্বন দি আছে গাইজ। এইজনীক চাওক। আপোনাৰ অনুভৱ কওক। মোৰ নিউজ চলাই হাত বিষাই গৈছে। ঠিক আছে, আপোনাৰ অনুভৱটো এনেকুৱা বহুত তিক্ত অভিজ্ঞতা পালোঁ, বিটাৰ এক্সপিৰিয়েঞ্চেছ সেইখিনি। বাইদেউ আপোনাৰ অনুভৱ কওক। মোৰ অনুভৱ কি ক'ম আৰু ভালে লাগিছে বনাই আছোঁ, খাই আছোঁ, ভাল লাগিছে দিয়া। আপোনাৰ কওক। মই আলু চেলাই নিজে খাই আছোঁ, হাতৰ অৱস্থা নাই আলু চেলাই। দাদা মাংস পুৰি কেনেকুৱা লাগিছে? একদম বঢ়িয়া, সকলোৱে খাব, ভালকৈ চাই লওঁ, ভাল লাগিছে আজি। তুমি ভিডিঅ' কৰি কেনেকুৱা লাগিছে তোমাৰ অনুভৱ? বৰষা বাইদেউ আপোনাৰ অনুভৱ কওকচোন। অনুভৱ ধুনীয়া, বাচন দাঙি আছোঁ। रुको जरा सबर करो। অনুভৱ কওক। ঠাণ্ডা নে গৰম? ঠাণ্ডা। ঠিক আছে। কেনেকুৱা? মোৰ অনুভৱ একদম ডিনাৰে হৈ যাব আজি, লাঞ্চৰ পৰা ডাইৰেক্ট ডিনাৰ। তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱা আজি খানাত। বহুত ভাল লাগিছে। এনেকুৱা খানা খোৱা নাছিলোঁ, হেভি খানা। আলু পুৰিলে, বেঙেনা পুৰিলে, মাংস পুৰিলে, চব পুৰিলে। একদম পুৰা খানা হৈ গৈছে। চব খানা হৈছে। কামটো কাই কৰিছে, তুমি কৈছা নে বেলেগে কৰিছে? ময়ো কৰিছোঁ আৰু সকলোৱে কৰিছে লগ হৈ। এক্সপিৰিয়েঞ্চ ভালে, আঙুলিৰ অৱস্থা নাই। চালাড বনাইছোঁ। এইবিলাক কি বনাইছা? বেঙেনা আলু পুৰা, বেঙেনা পুৰা, এইবিলাক মাছ আৰু কি আছে দেখাই দিয়াচোন। এইটো খাৰ, বন্ধাকবিৰ, এইটো চালাড, এইটো পনীৰ, এইটো বিলাহী টক। ঠিক আছে। আপোনাৰ অভিজ্ঞতা কওক, আজি কেনেকুৱা লাগিল? পিঠা বনাই আছোঁ, ভালে লাগি আছে, ভালে লাগিল। আজি কি আইটেম আছে আপোনাৰ খানাত? আইটেম আছে, তিতা হ'ব, গাহৰি পোৰা আছে, আপোনাৰ ব্ৰইলাৰ পোৰা আছে, ফ্ৰাই আছে, ড্ৰাই ফ্ৰাই আছে আৰু পোৰা এইবিলাক আছে। গাহৰি পোৰা আছে নেকি? গাহৰি পোৰা দেখাই নাই ৰ'ব ইতিমধ্যে। আপুনি এনেই কোৱা নাইতো। और अभी तो रुको, क्लाइमैक्स अभी बाकी। তপন দা এক্সপিৰিয়েঞ্চটো কওক, আপোনাৰ কি কাম কৰি আছে? মাংস পুৰি আছোঁ, মাংস পোৰা হৈছে, মাংস পুৰি বনাই আছোঁ বৰ্তমান। তুমি নিউজ চলাই আছা? এটা আছে আৰু চাকি হয়। আৰু তুমি কি কৰি আছা? খাই আছা? দিয়া। কিয়?